90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ শিক্ষা জীৱনৰ পৰা বৃত্তিগত জীৱনলৈ বিষয়ক কথিকাটিৰ চতুৰ্থটি খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক শ্ৰীযুত প্ৰাঞ্চুৰাজ কৌশিকে। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰু এটা এপিছডলৈ আহিছোঁ ফ্ৰম একাডেমিক লাইফ টু প্ৰফেশ্যনেল লাইফ। আজি যিখিনি আমি কথা ডিছকাছ কৰিম বুলি মই আগতেই প্লেন কৰি আহিছিলোঁ, সেইখিনি কথা ডিছকাছ কৰাৰ আগতে তোমালোকৰ লগত এটা কথা পাতি লওঁ। যোৱা এপিছডটোত ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ ওপৰত বহুতখিনি কথা মই ক'লোঁ। তাতে এটা কথা খালি মোৰ ক'বলৈ থাকি গ'ল, যোনটো বহুত ইম্পৰ্টেণ্ট বুলি মই নিজে ভাবিছোঁ। সেইটো হৈ গ'ল যে কি বহুতে ভাবে ছাপ'জ আজি এটা ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউটো দিয়াৰ পিছত তেওঁলোকে সেই ইণ্টাৰভিউটো ছাকচেছফুলি ক্ৰছ কৰিব নোৱাৰিলে বা ক্লিয়াৰ কৰিব নোৱাৰিলে, তেওঁলোকে মনত ভাবি লয় যে কি মই কোনো কামৰ কাৰণে ভাল নহয়, মই ক'তো ছিলেকশ্যন হ'ব পৰা বিধৰ এজন কেণ্ডিডেট নহয়। সেইটো এটা খুব ভুল, তোমালোকৰ মনত যদি লৈছা সেইটো খুব ভুল এটা ভাৱ লৈ আছা। কাৰণ এটা কথা সদায় মনত থবা, যেতিয়া আমি কোনোবা এটা চাকৰিলৈ এপ্লাই কৰোঁ, চাকৰিলৈ এপ্লাই কৰাৰ আগতে আমি নিজকে প্ৰশ্ন কৰি ল'ব লাগে যে কি সেই চাকৰিটোৰ কাৰণে মই চুইটেবল হয়নে নহয়। হয়তো মোৰ কোৱালিফিকেশ্যন আছে, কোৱালিফিকেশ্যন থাকিলেও কেতিয়াবা কি হয়, সেই চাকৰিবোৰ কৰি আমি ভাল নাপাবও পাৰোঁ। চ' সেইটো কাৰণে সকলো মানুহ সকলো চাকৰিৰ কাৰণে আচলতে নহয়। তেতিয়াহ'লে দেখোন সকলো মানুহে তোমাৰ যিকোনো চাকৰিতে এপ্লাই কৰি চাকৰি পালেহেঁতেন। আজি ধৰা উদাহৰণস্বৰূপে মই তোমালোকক এতিয়া এটা কথা কৈছোঁ। ছাপ'জ আজি মই নিজে তোমাৰ বহু জেগাত ইণ্টাৰভিউ দিছিলোঁ, বহু জেগাত মোৰ ছাকচেছফুল হ'ব পৰা নাছিলোঁ। চ' ইয়াৰ অৰ্থ এইটো নহয় যে কি মই কোনো চাকৰিতে মই চুইটেবল নহয়। ইয়াৰ অৰ্থ এইটো যে কি সেই চাকৰিটোৰ কাৰণেহে মই চুইটেবল নহয়, যোনটো জেগাত মোক ৰিজেকশ্যন দিয়া হ'ল। ৰিজেকশ্যন কৰা বুলি আচলতে শব্দটো ভুল হ'ব, য'ত মই পাছ কৰিব নোৱাৰিলোঁ, সেই যিখিনি ৰিকুৱাৰমেণ্ট আছিলে সেইখিনি মই ফুলফিল কৰিব নোৱাৰিলোঁ। চ' এটা কথা সদায় মনত থবা, যিকোনো চাকৰিলৈ এপ্লাই কৰাৰ আগতে সৰ্বপ্ৰথম নিজকে সুধিবা যে সেই চাকৰিটো তোমালোকে কৰিব পাৰিবা নে নোৱাৰা, আৰু সেই চাকৰিটোৰ কাৰণে তোমালোকে এনেই দিব লগাৰ কাৰণেহে কি এপ্লিকেশ্যনখন দিছা, নে সঁচা অৰ্থত পালে চাকৰিটো তোমালোকে কৰিবা। মোৰ প্ৰিভিয়াছ যোনবোৰ প্ৰফেশ্যনেল অব্লিগেশ্যনছ আছিলে এজ এন HR মেনেজাৰ, তেতিয়া আমি বহুত ল'ৰা ছোৱালী পাওঁ, তেওঁলোকে এপ্লাই কৰাৰ পিছত চাকৰি পাই পেলাই কিন্তু 2 মাহ বা 3 মাহ, খুব সম্ভৱ 2 মাহ 3 মাহ বা 6 মাহ এনেকুৱা কৰি পেলাই তেওঁলোকে সেইটো এটা টেম্পৰৰী প্লেটফৰ্ম হিচাপে লয়, তাৰ পৰা ৰেজিগনেশ্যন দি দিয়ে। কেলৈ? কাৰণ তেওঁলোকে সেই এনভাইৰনমেণ্টটোৰ লগত খাপ খাব নোৱাৰিলে বা সেই চাকৰিটোৰ লগত তেওঁলোকে খাপ খাবলৈ অলপ অসুবিধা হ'ল। চ' সেইটো কাৰণে এইটো খুব ইম্পৰ্টেণ্ট হয় দেই, য'তেই তোমাৰ ভেকেঞ্চি ওলায় তাতে যে এপ্লাই কৰি দিবা, সেইটো কিন্তু ভুল ধাৰণা। বহুতে কিন্তু সেইটো ভাবে যে আজিকালিৰ যুগত য'ত নেকি চাকৰি পাবলৈ অকণমান দিগদাৰ, এতিয়া তোমাৰ এমপ্লয়মেণ্ট ফিল্ডখন বহুত বেয়া হৈ আছে তেতিয়া য'তে ত'তে এপ্লাই কৰি দিয়ে। সেইটো কথা আচলতে হ'ব নালাগে। ইট উইল বি লাইক এন ইনজাষ্টিছ টু ইয়ৰ চেল্ফ এণ্ড অলছ' টু দ্য অৰ্গেনাইজেশ্যন হুৱেৰ ইউ হেভ এপ্লাইড। সেইটো বস্তু বহুত ডাঙৰ কথা। চ' সদায় নিজক প্ৰশ্ন কৰিবা যে সেই চাকৰিটোৰ কাৰণে তোমালোক চুইটেবল হয় নে নহয়, চাকৰিটো পালে কৰিবা নে নকৰা, আৰু উইলফুলি কৰিবা নাই, নিজৰ মনৰ পৰা কৰিবা নাই। সেইকেইটা বস্তু সদায় মনত থৈ পেলাই তোমালোকে আগবঢ়াটো উচিত, তেতিয়াহে ইণ্টাৰভিউবিলাক চুইটেবল হয়। এতিয়া মই আজি এটা কথা আহিছোঁ, যেতিয়া এজন কেণ্ডিডেট আজি ইণ্টাৰভিউ ক্লিয়াৰ কৰিলে, পাছ কৰাৰ পাছত চাকৰি জীৱনত তেওঁলোকে কেনেকৈ খাপ খাব, চাকৰি জীৱনত খাপ খাবলৈ কি কৰিব লাগিব বা কি ইছ্যুজ তেওঁলোকে ফেচ কৰে, সেই বস্তুখিনিৰ ওপৰত মই এটা ডিছকাশ্যন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। চ' সৰ্বপ্ৰথম আহিব চোৱা, আজি যেতিয়া এজন ছাত্ৰ নিজৰ ছাত্ৰ জীৱনৰ পৰা ছাত্ৰ জীৱনৰ দেওনা পাৰ হৈ পেলাই তোমাৰ ব্যৱহাৰিক ক্ষেত্ৰখনত, তোমাৰ প্ৰফেশ্যনেল ফিল্ডত যেতিয়া প্ৰথম ভৰিত হয়, আল্টিমেটলি কি হয়, সেই পাৰ্টিকুলাৰ এনভাইৰনমেণ্টটো চেঞ্জ হয় নে নহয়। আজি এখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয় বা তেনেকুৱা এটা ঠাইৰ পৰা গৈ নতুন জেগা এটাত তেওঁলোকে ভৰি খোজ দিয়ে। চ' অবভিয়াছলি তেওঁলোকৰ তাত এডজাষ্টমেণ্ট ইছ্যুজবিলাক আহিব। সৰ্বপ্ৰথম তেওঁলোকে নিজকে কুৱেশ্যন কৰিবলৈ লয়, নিজৰ কনফিডেঞ্চকে কুৱেশ্যন কৰে যে কি মই এই পাৰ্টিকুলাৰ কোম্পানীটোৰ কাৰণে চুইটেবল হয় নে নহয়। য'ত নেকি তেওঁলোকে অলৰেডি ইণ্টাৰভিউ দেওনা পাৰ কৰি আহিছে, তথাপিতো নিজকে তেওঁলোকে কুৱেশ্যন কৰে। এইটো খুব এটা স্বাভাৱিক আৰু এটা সাধাৰণ কথা আচলতে। এইটো প্ৰত্যেকজন ব্যক্তিৰে আচলতে হয়। কোনো এনেকুৱা নহয় যে কি গৈয়ে কোনোবা এটা জেগাত সৰ্বপ্ৰথম লগে গৈ যে এডজাষ্ট কৰিলে, সেইটো নহয়। আজি শচীন তেণ্ডুলকাৰৰ যেতিয়া ক্ৰিকেট খেলিছিলে, প্ৰথম বলটোৱে যে 6 এটা মাৰি দিয়ে, সেইটো নহয় আচলতে। কেতিয়াবা বাই লাক এণ্ড চান্স বহুত যদি বেয়া বল আহে তেতিয়া তেওঁ সেইটো মাৰি দিব পাৰে, এইটো ওৱান্স ইন আ ব্লু মুন নিচিনা হৈ যায়। কিন্তু এটা কথা মনত থবা, সৰ্বপ্ৰথম তেওঁলোকে গৈ পেলাই দে গেট
আ ফিল অফ দ্য পিচ, সেই পিচখন কেনেকুৱানো, সেইটো বাউন্সি উইকেট হয় নে তোমাৰ চিমিং উইকেট হয় নে স্পিনাৰ্ছ পেৰাডাইজ হয় নে কি হয়, তেওঁলোকে প্ৰথম সেইটো পিচখন চাই পেলাই এডজাষ্ট কৰি লয় আৰু এডজাষ্টমেণ্ট কৰাৰ পিছত নিজকে তাৰ লগত খাপ খুৱাই তাৰ পিছতহে তেওঁলোকে নিজৰ স্ক'ৰিং ৰেটবিলাক ইনক্ৰিজ কৰে, হয় নে নহয়? ঠিক একেদৰে আমাৰ জীৱনো তেনেকুৱাই আচলতে। আমি গৈ পেলাই নতুন অৰ্গেনাইজেশ্যন এটাত বা নতুন ঠাই এটুকুৰাত যেতিয়া ভৰি থওঁ, খোজ থওঁ, তেতিয়া আমি প্ৰথম সেই জেগাটুকুৰা ফিল কৰি ল'ব লাগিব যে ইয়াত কি কৰিলে ভাল হয়, কি কৰিলে বেয়া হয়, গোটেইখিনি ফিল কৰাৰ পাছতহে আমি আগবঢ়াটো উচিত। চ' এটা কথা সদায় মনত ৰাখিবা, এইটো আগৰ এপিছডতো মই কৈ গৈ আছিলোঁ, তোমালোকৰ যেতিয়া একাডেমিক লাইফ থাকে, একাডেমিক লাইফত আমি সদায় চোৱা, সৰ্বপ্ৰথমটো সকলোৰে নিজৰ এটা গ'ল থাকে, উদ্দেশ্য থাকে যে এই উদ্দেশ্যটো মই ফুলফিল কৰিব লাগিব। কিন্তু এজ এ ষ্টুডেণ্ট তোমালোকৰ যিখিনি গ'ল হয় সেইখিনি ইণ্ডিভিজুৱেল গ'লছ হয়, তোমালোকৰ নিজস্ব গ'ল। তাত অৰ্গেনাইজেশ্যনটোৰ লগত সিমান খাপ খাবলগীয়া তাত একো নাথাকে আচলতে। আজি ছাপ'জ মোৰ এজ এ ষ্টুডেণ্ট মোৰ মেইন এইম কি হৈছিলে যে মই ডিষ্টিংশ্যন লৈ পাছ কৰিম বা মই ফাৰ্ষ্ট ক্লাছ ল'ম বা মই কিবা কৰিম, আল্টিমেটলি সেইটো মই হৈ থাকে। কিন্তু যেতিয়া তুমি এটা অৰ্গেনাইজেশ্যনত জইন কৰা এজ এ প্ৰফেচনেল, তাত ইণ্ডিভিজুৱেল গ'লছৰ লগতে তোমাৰ অৰ্গেনাইজেশ্যনেল গ'লছবিলাক কিন্তু তাত লাগি থাকে আৰু অৰ্গেনাইজেশ্যনেল গ'লটোক বেছি প্ৰাধান্য দিয়া হয়। ইণ্ডিভিজুৱেল গ'লছ কি হ'ব পাৰে এজ এ প্ৰফেচনেল? ইণ্ডিভিজুৱেল গ'লছ হ'ব পাৰে যে কি মই চাকৰিটো ভালকৈ কৰোঁ, কৰি পেলাই মই আপলিফ্টমেণ্ট পাওঁ, তাৰমানে মই মানে ভাল এপ্ৰিজেল এটা লৈ পেলাই মই প্ৰমোশ্যন পাওঁ বা মোৰ চেলেৰি হাইক হওক বা মই পাৰ্মানেণ্ট হৈ যাওঁ বা মই ভাল পজিশ্যন এটা পাওঁ, তেনেকুৱা ধৰণৰ থাকে। কিন্তু কোম্পেনীয়ে তোমাক সেইটো বেছি প্ৰাধান্য নিদিয়ে। কোম্পেনীয়ে প্ৰাধান্য দিয়ে যে কি তোমাক যোনটো পজিশ্যনৰ কাৰণে বা ৰোলৰ কাৰণে এপইণ্ট কৰা হৈছে, সেই পজিশ্যন বা সেই ৰোলটো তুমি সুকলমে ফুলফিল কৰিব পাৰিছানে নাই, বা টাৰ্গেট যিখিনি তোমাক দিয়া হৈছে সেই টাৰ্গেটখিনি তোমালোকে সময়মতে কৰি পেলাই ফুলফিল কৰিব পাৰিছানে নাই, সেই বস্তুবিলাকত আচলতে বেছি ধ্যান দিয়া হয়। চ' সেই কথাটো মনত থবা এটা কোম্পেনী বা অৰ্গেনাইজেশ্যন বা যিকোনো ক্ষেত্ৰত জইন কৰাৰ আগতে, যে ইয়াত আমি ইণ্ডিভিজুৱেল গ'লছতকৈ অৰ্গেনাইজেশ্যনেল গ'লছটোৰ ওপৰত বেছি ধ্যান দিবলগীয়া হয়, ঠিক আছে? প্লাছ তাৰ লগত তোমাৰ লাগি থাকে কিছুমান টিম গ'লছ, কাৰণ তুমি এটা টিমৰ লগত থাকি পেলাই কাম কৰিবলগীয়া হয়। ইয়াত ইণ্ডিভিজুৱেলি কাম কৰা হয়, ইণ্ডিভিজুৱেলি কাম কৰা যদিও তোমাৰ লগত আৰু কিছুমান ব্যক্তি জড়িত হৈ থাকে আৰু প্ৰফেচনেলছবিলাক থাকে, কাৰণ এটা কাম কৰিবলৈ অকল এজন ব্যক্তিৰ দ্বাৰা এইটো সম্ভৱ নহয়, তাৰ লগত তোমাক বিভিন্ন ব্যক্তিৰ লগত মিলি পেলাই তুমি কামটো কৰিবলগীয়া হয়। চ' সেইটো কাৰণে সেইটো কি বুলি কোৱা হয়, এটা টিম বুলি কোৱা হয়। এণ্ড ডেট ৰিজেম্বলছ আ টিম গ'ল। টিমৰ গ'লখিনিও তাত বহুত ইম্পৰ্টেঞ্চ তাত দিয়া হয়। নেক্সট হৈ গ'ল যে এটা শব্দ আহে, এইটো হৈ গ'ল পিয়াৰ প্ৰেছাৰ। পিয়াৰ প্ৰেছাৰটো বহুত বেলেগ হয়। ইয়াত এষাৰ কথা মই ক'বলৈ গৈ আছোঁ যে ইয়াত এক্সপেক্টেশ্যনছ এণ্ড ৰেছপনচিবিলিটিছ আৰ ভেৰি ডিফাৰেণ্ট এণ্ড কনচিকুৱেঞ্চেছ অফ ফেইলিয়াৰ্ছ আৰ ভেৰি ডিফাৰেণ্ট ফ্ৰম ষ্টুডেণ্ট লাইফ। ষ্টুডেণ্ট লাইফত তোমাৰ ওপৰত এক্সপেক্টেশ্যনছ কি থাকে, তোমাৰ ওপৰত কোনে এক্সপেক্ট কৰে? হয়তো তোমাৰ পেৰেণ্টছ, তোমাৰ মা দেউতাই এক্সপেক্ট কৰিব, খুব বেছি তোমাৰ ঘৰুৱা মানুহে তোমাক এক্সপেক্ট কৰিব, বা তোমাৰ শিক্ষকসকলে তোমাৰ ওপৰত এক্সপেক্ট কৰে যে এই ল'ৰাজন বা এই ছোৱালীজনীয়ে ভাল ৰিজাল্ট কৰিব বা হেৰি হ'ব। আল্টিমেটলি সেই এক্সপেক্টেশ্যনছখিনি খুব সীমিত, কিন্তু অৰ্গেনাইজেশ্যনৰ এক্সপেক্টেশ্যনছখিনি বহুত বহল হয়। কাৰণ এই গোটেই অৰ্গেনাইজেশ্যনটোৱে তোমাৰ পৰা এক্সপেক্ট কৰে যে কি চিন্স ইউ হেভ বিন ছিলেক্টেড ফৰ আ স্পেচিফিক পোষ্ট, এই পোষ্টটো বা সেই ৰোলখিনি তুমি সুকলমে কৰি পেলাই কোম্পেনীৰ এক্সপেক্টেশ্যনছখিনি ফুলফিল কৰিবা। আৰু ইয়াৰ লগে লগে তোমাৰ দায়িত্ববিলাকো বাঢ়ি যায়। আৰু দায়িত্ব বঢ়াৰ লগে লগে কি হৈ যায়, যদি তুমি ফেইলিয়াৰ হোৱা, যদি তুমি কিবা এটা কাম সুকলমে কৰিব নোৱাৰা, তাৰ কনচিকুৱেঞ্চেছবিলাক কিন্তু বেলেগ হয়। ছাত্ৰ অৱস্থাত বা ছাত্ৰী অৱস্থাত সেই বস্তুবিলাক বেলেগ হয়, তাৰ কনচিকুৱেঞ্চেছবিলাক বেলেগ হয়। আজি ছাপ'জ এজ এ ষ্টুডেণ্ট মই যেনিবা কাৰোবাৰ সপোনবিলাক পূৰ কৰিব নোৱাৰিলোঁ, যে মই ফাৰ্ষ্ট ক্লাছ ল'ব নোৱাৰিলোঁ, মই ছেকেণ্ড ক্লাছতে থমকি ৰ'বলগীয়া হ'ল, তাৰ কনচিকুৱেঞ্চেছ কি হ'ব? তাৰ কনচিকুৱেঞ্চেছ এটাই হ'ব যে মই পাৰ্চেণ্টেজ মোৰ কমি যাব বা মই কিছুমান নৰ্মছ ফুলফিল কৰিব নোৱাৰিব পাৰোঁ। আল্টিমেট লুজাৰ উইল বি মাইছেল্ফ এজ এন ইণ্ডিভিজুৱেল, মই ইণ্ডিভিজুৱেলিহে লুজ কৰিম। কিন্তু কোম্পেনীবিলাকত বা অৰ্গেনাইজেশ্যনবিলাকত তোমালোকে যেতিয়া ফেইলিয়াৰ হোৱা, কনচিকুৱেঞ্চেছবিলাক বেলেগ হয়। তাত কি হয়, তোমালোকৰ ওপৰত সেইবোৰ একশ্যনেবল কনচিকুৱেঞ্চেছ বুলি কোৱা হয়। তোমালোকৰ ওপৰত কিছুমান একশ্যন ল'ব পৰা চান্সেছ বাঢ়ি যায়। অ'কে, তোমালোকৰ ৰিপৰ্টছবিলাকত এটা দাগ আহি যাব, তোমালোকৰ পাৰফৰ্মেঞ্চ ইণ্ডেক্সবিলাক কমি যাব, চেলেৰি কাট হ'ব পাৰে, বা যদি বহুত বেছি বেয়া পাৰফৰ্মেঞ্চ হয় তেতিয়াতো চাকৰিলৈকে যোৱাৰ চান্সেছ থাকে। চ' সেইকাৰণে ইয়াতে সাৱধানবিলাক হোৱাটো খুবেই ভাল। আৰু যিহেতু আমি নতুন এনভাইৰনমেণ্ট এটাত ভৰি থওঁ আৰু নতুন কথা শিকিবলগীয়া হয়, সেইকাৰণে সেই আগৰ যিখন শ্লেট আছে, আগৰ যিখন তোমাৰ ব্লেকবৰ্ড আছে, সেই ব্লেকবৰ্ডখন আচলতে মুচি দিবলগীয়া হয়। চ' এই কথাটো সদায় মনত ৰাখিবা। নতুন অৰ্গেনাইজেশ্যন এটাত যোৱাৰ লগে লগে নতুন জীৱন এটাৰ আচলতে আৰম্ভণি হয়, ঠিক আছে? চ' সেই বস্তুবিলাক আমি ধ্যান থোৱাটো উচিত। আৰু এটা কথা মোৰ সেইদিনাখন ক'বলৈ থাকি গ'ল, তোমালোকৰ ৰিজিউমছ বা ইণ্টাৰভিউজ বা সেইবিলাকত মই আগতেই এটা কথা এদিন কৈ গৈছিলোঁ যে কি আমি যেতিয়া ৰিজিউম প্ৰিপেয়াৰ কৰোঁ, আমি কি কৰোঁ, আমি তোমাৰ ৰিজিউমত আমি নিজকে চেল কৰোঁ। আমি নিজকে চেল কৰিছিলোঁ, আমি নিজকে বিক্ৰী কৰিবলগীয়া হয় আচলতে। বিক্ৰী মানে এইটো নুবুজায় যে কি মোক কোনোবাই কিনি ল'লে, বিক্ৰী কৰিবলগীয়া হয় যে মোৰ স্কিলখিনি, যে মোৰ এইখিনি স্কিল আছে, আপোনালোকে লওক। সেইখিনি কথা আচলতে আমি
তাত মানে কি এমফেচাইজ কৰাটো খুব বাঞ্ছনীয় তাৰ পাছত আমাক সিলেকশ্যন কৰিলে সিলেকশ্যন কৰাৰ পাছত আমি যেতিয়া প্ৰথম চাকৰি জীৱনত ভৰি থওঁ তাত কেইটামান কথা সদায় মনত ৰাখিবা সৰ্বপ্ৰথম হৈ গ'ল ড্ৰেছিং দ্য ড্ৰেছ চেন্স তো ইউ হেভ টু ড্ৰেছ ফৰ দ্য অকেজন বুলি ক'লে আজি তোমাক যোনটো ৰোলৰ কাৰণে তোমাক এপইণ্ট কৰা হৈছে সেই পাৰ্টিকুলাৰ ৰোলটোৰ বা সেই পজিশ্যনটোৰ কাৰণে কিছুমান ড্ৰেছ কোড থাকিব পাৰে কেতিয়াবা নাথাকে কিছুমান জেগাত থাকিবও পাৰে এতিয়া থাকিব পাৰে মানে ধৰা ইফ ইউ হেভ বিন এপ্লাইড এজ আ ছেফটি ইঞ্জিনিয়াৰ বা তুমি যদি মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে তোমাক যদি লৈছে তুমি নিশ্চয় প্ৰডাকশ্যন ইউনিটত তুমি কাম কৰিবলগীয়া হ'ব আৰু প্ৰডাকশ্যন ইউনিটত কাম কৰাৰ লগে লগে হয়তো তুমি ছেফটি ইকুইপমেণ্টছ বা ছেফটি ড্ৰেছ পিন্ধি ল'ব লাগিব যেনেকৈ তোমাৰ ছেফটি বুটছ থাকে ছেফটি গগলছ থাকে হেলমেট থাকে তোমাৰ ফায়াৰ প্ৰুফ মানে শ্বাৰ্টছ হ'ব পাৰে বা হেৰি জেকেটছ হ'ব পাৰে এনেকুৱা ধৰণৰ ৰিফ্লেক্টিভ কিবা কিবি হ'ব পাৰে সেই পাৰ্টিকুলাৰ বস্তুবিলাক মানি পেলাই তোমালোকে কাপোৰ কানিখিনি পিন্ধিবলৈ চেষ্টা কৰিব লাগিব আগতে কৈছোঁ ইণ্টাৰভিউটো ঠিক যেনেকৈ আমি কাপোৰ কানি ড্ৰেছ কোড এটা মেইনটেইন কৰি পেলাই আগবাঢ়িব লাগে চাকৰি জীৱনতো যদি কোম্পেনীয়ে কয় যে কি ইউ উইল হেভ চাৰ্টেন স্পেচিফিক ড্ৰেছ কোডছ তেতিয়া সেই ড্ৰেছ কোডখিনি ফ'ল' কৰি আমি পিন্ধাটো খুব উচিত সৰ্বপ্ৰথম কেতিয়াও খুব পম্পাছ টাইপৰ ড্ৰেছ সাধাৰণতে অফিচত পিন্ধি নাযাবা অলপমান ছবাৰ হ'লে ভাল হয় এতিয়া আজি অফিচটোত যেতিয়া মই যাওঁ মই এইটো এটা খুব ৰঙা নীলা বা ফুল থকা টি চাৰ্ট পিন্ধিলেতো হ'ব জানো সেইটোতো সম্ভৱ নহয় ন সেইটো অসম্ভৱ কথা তেতিয়া হ'ব কি আই উইল বি দ্য অড ওৱান আউট আৰু সেইটো ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ এগেইনষ্টত যাব আজিকালি কিছুমান কোম্পেনীয়ে কি কৰে উইকেণ্ডছত তেওঁলোকে ইনফৰ্মেল ড্ৰেছ কোড এটা দি দিয়ে ইনফৰ্মেল ড্ৰেছ কোড মানে গ' এজ ইউ লাইক নিচিনা তুমি টি চাৰ্টো পিন্ধিব পাৰা জিন্সো পিন্ধিব পাৰা চ' সেই যদি তেনেকুৱা ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে সেইটো কথা বেলেগ কিন্তু পৰাপক্ষত সাধাৰণতে কাপোৰ কানিবিলাক খুব মাৰ্জিত পিন্ধিব লাগে আৰু কমফৰ্টেবল হৈ পেলাই পিন্ধিব লাগে দেই আমাৰ কাপোৰ কানি এনেকুৱাকৈ পিন্ধিব নালাগে যে কি মই আনকমফৰ্টেবল হৈ আছোঁ কাৰণ আনকমফৰ্টেবল হ'লে কি হ'ব মোৰ পাৰফৰ্মেঞ্চত সেইটোৱে এফেক্ট কৰিব কিন্তু সেই বস্তুবিলাক ধ্যান থ'বা 2 নম্বৰ কথা হৈ গ'ল ছেট ইয়ৰ স্পেচ মানে যেতিয়া আমি চাকৰিটো জইন কৰাৰ লগে লগে আমাক নিজস্ব এখন ঠাই দিয়া হয় এটা ৰুম দিয়া হয় বা এটা কিউবিকেল দিয়া হয় বা এটা কেবিন দিয়া হয় সেই জেগাটুকুৰা সেইটো মোৰ ঘৰৰ নিচিনাকৈ মই তাক ট্ৰিট কৰিব লাগিব ঘৰৰ নিচিনাকৈ ট্ৰিট এইটো কাৰণেই কৰিব লাগিব যে আজি মই প্ৰফেশ্যনেল লাইফত ঘৰত যিমান সময় মই কটাওঁ তাতকৈ বেছি অধিক সময় মই কটাবলগীয়া হয় সেই অফিচটোত বা সেই ঠাইটুকুৰাক নিজৰ ধৰ্মস্থান হিচাপে ট্ৰিট কৰিবা খুব সন্মানেৰে সেই ৰুমটো বা সেই জেগাটুকুৰা ছেট কৰি ল'বা নিজৰ ইচ্ছামতে ভালকৈ সজাই পৰাই ল'বা সেইবুলি একদম ফুল চুল লগাই এনেকুৱা সেইবোৰ কৰি নল'বা আৰু বস্তুটো অকণমান তোমাৰ ফৰ্মেলি দেখনীয়াৰ হ'ব লাগে ঠিক আছে খুব ছবাৰ হ'ব লাগে নেক্সট হৈ গ'ল লে ল' প্ৰথম জইন কৰিয়ে খুব হুলস্থুলীয়া হৈ নাযাবা হুলস্থুলীয়া এইটো কাৰণে হৈ নাযাবা তোমালোকে এতিয়ালৈকে গমেই নোপোৱা যে কোনজন ব্যক্তি তাত কেনেকুৱা বা তেওঁলোকৰ পাৰ্চনেলিটি কি তেওঁলোকে কি ভাল পায় বা কি বেয়া পায় প্ৰথম কেইদিনমান গৈ পেলাই যদি বেছি হুলস্থুল কৰি দিয়া চব কামতে যদি তোমালোকে আগবাঢ়িবলৈ যোৱা তেতিয়া কি হ'ব মানুহে তোমালোকৰ প্ৰতি এটা মিছকনচেপশ্যন হ'ব পাৰে যে কি দিছ ইণ্ডিভিজুৱেল ইজ এন অ'ভাৰ স্মাৰ্ট ইণ্ডিভিজুৱেল মানে অ'ভাৰ স্মাৰ্ট বুলি তোমালোকৰ এটা আইডেণ্টিটি এটা ক্ৰিয়েট হৈ যাব যোনটোৱে ভৱিষ্যতে গৈ পেলাই তোমালোকক প্ৰব্লেমত পেলাব পাৰে কাৰো ছাপোৰ্ট নাপাব পাৰা মানে কোঅপাৰেশ্যন পোৱাত অকণমান দিগদাৰ হ'ব পাৰে নেক্সট হৈ গ'ল নেইল ডাউন নেমছ মানুহৰ নামবিলাক যিকেইজন তোমালোকৰ কলিগ আছে ছিনিয়ৰ কলিগ হৈ গ'ল তোমালোকৰ জুনিয়ৰ হৈ গ'ল বা সমপৰ্যায়ৰ যিখিনি এমপ্লয়িজ আছে সেই তেওঁলোকৰ নামবিলাক মনত ৰখাটো ভাল আচলতে তোমালোকে নিজে মনত পেলোৱাচোন যেতিয়া ছাত্ৰ অৱস্থাত আছিলা বা ছাত্ৰী অৱস্থাত আছিলা তোমালোকৰ শিক্ষকসকলে তোমালোকৰ যেতিয়া নামবোৰ মনত ৰাখে তেতিয়া এনেই ভাল লাগে নাই যে এই ছাৰে মোৰ নামটো চিনি পায় দেই কিন্তু কেতিয়াবা কি হয় সকলো নাম মনত ৰখা নহয় মানে মনত নাথাকে তেতিয়া তোমালোকৰ মনত অকণমান দুখ লাগে যে ছাৰে মোৰ নামটো দেখোন মনত থ'ব পৰা নাই মোৰ নামটো দেখোন মনতে নাই চ' তেনেকুৱা ধৰণৰ এটা ভাৱ আহি যায় তো সেইটো কাৰণে ঠিক একেদৰে যেনেকৈ তোমালোকে ভাবিছা তো তোমালোকৰ কথাওতো বেলেগে সেইমতে ভাবে চ' সেই কথাটো মনত ৰাখিবা যে কি প্ৰত্যেকৰ নাম মনত ৰখাটো ভাল মনত থকাটো ভাল তেতিয়া মানে এটা ইণ্ডিভিজুৱেল কানেক্ট হৈ যায় এটা ক্ল'জ ৰিলেশ্যনশ্বিপ এটা বিল্ড আপ হয় টেক আ ব্ৰিডাৰ এইটো বহুত ইম্পৰ্টেণ্ট হয় উশাহ ল'বলৈ শিকা একদম খপজপকৈ একদম মানে নাকে মুখে ভৰাই যেনেকৈ আমি ভাত খালে চৰচনি খোৱাৰ চান্স থাকে ঠিক একেদৰে বেছি কাম কৰিব গ'লে উশাহ নিশাহ নোহোৱাকৈ আমি যদি অলপ অভাৰ কৰিব যাওঁ তেতিয়া আমাৰ কামবিলাকো বেয়া হয় সেইটো কাৰণে অলপমান দেৰি ৰিলেক্স কৰিবা অকণমান দেৰি ৰৈ ল'বা ৰৈ পেলাই কামবোৰ কৰিবা ৰৈ পেলাই কামবোৰ কৰিবা মানে মই এইটো কথা কোৱা নাই যে কামবোৰ পেণ্ডিং কৰি থ'বা ৰৈ কাম এইটো কাৰণে কৈছোঁ যে কি অকণমান উশাহ লোৱা অলপ স্পেচ লোৱাৰ পিছত নিজে কামটো কৰা ঠিক আছে সেই বস্তুটো অকণমান মনত থ'বা আৰু শেষত এটা কথা মই ক'বলৈ যাওঁ ফিক্স আ থেংক ইউটো ক'বলৈ মানুহ কেতিয়াও সৰু হৈ নাযায় ধন্যবাদ কৰাটো বা মানে সম্ভাষণ জনোৱাটোত মানুহ কেতিয়াও সৰু হ'ব নোৱাৰে তুমি তোমাৰ ছিনিয়ৰৰ পৰা লৈ পেলাই অফিচৰ পিয়নজনলৈকে সকলোকে যদি এটা ধন্যবাদ দিবলৈ যোৱা বা কিবা এটা কাম কৰিলে থেংক ইউটো ইউজ কৰা প্লিজটো ইউজ কৰা তেতিয়া তোমাৰ এটা ভাল ব্যক্তিত্বৰ অধিকাৰী হিচাপে তোমাৰ এটা পৰিচয় এটা হ'ব আৰু সেইটো তোমাক মানুহে আঁকোৱালি লোৱাত সহায় কৰিব চ' আজি মই এইখিনিতে সামৰোঁ নেক্সট এপিছ'ডটো আৰু কেইটামান কথা লৈ পেলাই মই আহিম ধন্যবাদ